এতিয়ালৈকে তেনেকুৱা ৰিটাৰ্ণ নিয়া কথাটো কোৱা নাই, যিহেতু মানুহবিলাকে বিভিন্ন কথা কৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো কৈছে যে বিভিন্ন জায়গাত ইণ্ডাষ্ট্ৰিটো মানুহবিলাকে আমন্ত্ৰণ কৰি আছে, বিচাৰি আছে, কাৰণ এটা ইণ্ডাষ্ট্ৰি অহা মানে ইকনমিক ডেভেলপমেণ্ট। আজি আমি দেখিছোঁ ভাৰতত যিখিনি ৰাজ্যত ইণ্ডাষ্ট্ৰি আছে সেইসকলে ৰেভিনিউ সাৰপ্লাছ ষ্টেট হয়। আজি বেলেগ নহয়, আমাৰ ওচৰত যিবিলাক ঝাৰখণ্ড আছে তাত বহুত ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি আছে, যিবিলাক হাৰিয়ানা বা বিভিন্ন ষ্টেটবিলাক তেখেতসকলে ৰেভিনিউ সাৰপ্লাছ ষ্টেট হয়। তো আমাৰ তাত আজি ইণ্ডাষ্ট্ৰি নোহোৱাৰ কাৰণে আমি ৰেভিনিউটো আমি বহুত তলত পৰি থাকোঁ, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত কষ্ট কৰি GDP-টো আগত বাঢ়াই লৈ গৈছে, আগত উঠাই লৈ আহিছে। ভাৰতৰ ভিতৰত অসমখন 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় দিব বিচাৰিছে। চ' আজিৰ সময়ত আমাৰ মানুহবিলাকে এই কথাটো বুজি পাব লাগিব, আমি প্ৰাকৃতিক ক্ষতি হোৱাকৈ, আমাৰ নিজৰ মানুহৰ ক্ষতি হোৱাকৈ একো কাম নকৰোঁ। ময়ো নিজে বহুত বছৰ সংগ্ৰাম কৰি আহিছোঁ, মোৰ ইমান সাহস নাই বা ইমান হিম্মত নাই যে কোনোবা বড়ো মানুহৰ মাটি কাঢ়ি ইণ্ডাষ্ট্ৰি বনাবলৈ দিম, এই চিন্তাধাৰা মোৰ নাই। বা কোনোবা বড়োই নহয়, যি কি নহওক মানুহৰে তাৰ মানৱতাটো মানে দূৰত থৈ পেলাই কিবা এটা কাম কৰিম, সেইটো মোৰ মানসিকতাত নাই। গতিকে আজি ছ'চিয়েল মিডিয়াত বিভিন্ন কথাবিলাক বিভিন্নজনে কৈছে, যিসকলে আৰামছে 4 লাখ টকা দৰমহা লৈ, 3 লাখ টকা দৰমহা লৈ চাকৰি কৰি আছে, এই মানুহবিলাকো বিভিন্ন কমেণ্ট কৰিছে। যিবিলাকে AC ৰুমত বহি পেলাই আৰামছে চাকৰি কৰি দৰমহা লৈ আছে, সেইসকলে আজি আমাৰ নিবনুৱা যুৱ যুৱতীসকল যে গোৱাত গৈ পেলাই, ক'ৰবাত গৈ পেলাই ছিকিউৰিটি গাৰ্ড হৈ পেলাই বা বিভিন্ন কাম কৰি, লোহা ইণ্ডাষ্ট্ৰিত কাম কৰি কিমান কষ্ট কৰি আছে, সেইবিলাক তেখেতসকলে বুজি নাপায়। তো সেইকাৰণে আজি মই চবকে অনুৰোধ কৰিছোঁ যে এই কথাটো যাতে চবে বুজিবলৈ চেষ্টা কৰে আৰু ইণ্ডাষ্ট্ৰিটো স্থাপন কৰিবলৈ সকলো যাতে সহযোগ কৰে। হাগ্ৰামা মহিলাই ডাঙৰীয়াই সদায় উল্টা কথা কয়, তেখেতে যিটো কয় সেইটো উল্টা কয়। তাৰমানে তেখেতে অনুভৱ কৰিছে যে BPF-এ আৰু 2টা বা 3টা পাব, কাৰণ তেখেতৰ নিজৰ চিটটোও তেখেতে হৰাবলৈ গৈ আছে। গতিকে তাৰপিছত কোনটো চিট পাব BPF-এ মইতো দেখিবলৈ পোৱা নাই। আজি বাওসুংগুৰিত আপোনালোকে দেখিছে কিমান হাজাৰ হাজাৰ মানুহ আহিছে। দেবাৰগাঁৱত সিদিনা আমি 12,000, 11,000, 12,000 লৈ মিটিং কৰিলোঁ, তেখেতে কিমান মানুহ লৈ মিটিং কৰি আছে দেখিবলৈ পাইছে। 40টা সমষ্টিৰ আমাৰ বুথ সন্মিলনী হৈ গ'ল, কোনো এটা বুথ সন্মিলনত আমাৰ 2500তকৈ কম মানুহ নাই, 2500ৰ পৰা 3,500লৈকে মানুহ আছে। গতিকে আজি আমাৰ সাংগঠনিকভাৱে আমাৰ সমাজৰ যিটো ছাপৰ্ট, ৰাইজৰ যিটো ছাপৰ্ট, জাতি জনগোষ্ঠী বিভিন্ন দল সংগঠনৰ ছাপৰ্ট UPPL-ৰ ফালে আছে। এইখিনি সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি কথা কয়, কি কথা নকয়, সেইটো 1000 কিলোমিটাৰ দূৰতো মানে কি কয় UPPL-ৰ ওচৰত এইটো নাহে। চব এতিয়ালৈকে কেঞ্চেল হোৱা নাই, কিন্তু তাত এটা কি কয় ঠিক ষড়যন্ত্ৰ নহ'লেও অলপমান পলিটিকেলাইজ হোৱাৰ নিচিনা হৈ গ'ল। আৰু তাত ৰাইজে কিছুমানে বুজি নাপালে, বহুত বেছি নহয়, অলপখিনি মানুহে বুজি পোৱা নাই। আমি জানাত আমাৰ অঞ্চলত আমাৰ জন্মৰ পিছত তেনেকুৱা ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি অহা দেখিবলৈ পোৱা নাই। আমাৰ চৰকাৰ অহাৰ পিছত এটা 500 কোটি টকাৰ HPCL-ৰ এটা প্ৰজেক্ট আমি চিৰাঙৰ ডাংতলত পাবলৈ সক্ষম হৈছোঁ, য'ত নেকি বহুত ল'ৰা ছোৱালী, বহুত যুৱ যুৱতীয়ে কাম কৰি খাবলৈ সুযোগ পাব। BRPL বহুত আগতে স্থাপন কৰা হ'ল। আজি BRPL-টো যদি নতুনকৈ ভাবি চাই, আজি যদি BRPL-ৰ প্ৰপ'জেল আহিলে হয়, তেতিয়াও হয়তো এজন দুজন মানুহবিলাকে তেনেকৈ মন্তব্য কৰিলেহেঁতেন। আজি NTPC যদি আপোনালোকে যায়, আমি এটা গৌৰৱ অনুভৱ কৰোঁ যে NTPC বহুত ডাঙৰ এটা ইণ্ডাষ্ট্ৰি আছে, য'ত শ মানুহে কাম কৰি খাইছে। কিন্তু NTPC-ৰ যদি নতুন কথা পাতে তেনেকুৱা ক'লেহেঁতেন, মোৰ তেনেকুৱা লাগিছে। কাৰণ আমাৰ আপাৰ আছামত বহুতখিনি ইণ্ডাষ্ট্ৰি হৈ গ'ল, আমাৰ অইলক লৈ পেলাই, গেছক লৈ পেলাই, কিন্তু লোৱাৰ আছামত বহুতখিনি ইণ্ডাষ্ট্ৰি হোৱা নাছিলে, যিটো নেকি আমি মাল্টিপাৰ্পাছ লজিষ্টিক চেণ্টাৰ যোগীঘোপাত হোৱাটো দেখিবলৈ পাইছোঁ। ইয়াৰ বাহিৰে আমাৰ লোৱাৰ আছামত নতুনকৈ ডাঙৰ ইণ্ডাষ্ট্ৰি নাই। এডভান্টেজ আছাম 2.0 তাত লাখ লাখ বিনিয়োগ আহিছে, ইণ্ডাষ্ট্ৰিয়েলিষ্টসকলে ইয়াতে ইনভেষ্ট কৰিবলৈ আহিছে। অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে, ঠিক তেনেধৰণৰ বড়োলেণ্ড অঞ্চলতো যাতে এমপ্লয়মেণ্ট আৰু ইকনমিক ডেভেলপমেণ্টটো হয়, এইটো পাৰ্পছ লৈ পেলাই ইয়াত এটা ইণ্ডাষ্ট্ৰি যিটো প্ৰপ'জ দিছিলে, আমি সেইটো ৱেলকাম জনাইছিলোঁ। আৰু সেই হিচাপে আজি ইয়াত মাটি যিবিলাক লোৱা হৈছে, এই মাটিত 3বাৰ 4বাৰকৈ মেপ সলনি কৰা হৈছে। আৰু ৰাইজৰ কোনো গাঁৱৰ মানুহৰ মাটি বা কাৰো খেতিৰ মাটি 1 বিঘা 1 কঠাও তাত লোৱা হোৱা নাই। 3বাৰকৈ মেপ সলনি কৰি ইভেন প্ৰয়োজনতকৈ বেছি 100-150 বিঘা মাটি গাঁৱৰ ফালে থৈ পেলাই মেপবিলাক বনোৱা হৈছে। তো সেইটো অলপ পলিটিকেলাইজ মানে হৈ যোৱা নিচিনা হৈছে। মই অনুৰোধ কৰিম তেনেকুৱা যাতে নকৰে, কাৰণ
এই মানে 18-20 হাজাৰ কোটি টকাৰ ইনভেষ্টমেণ্ট আৰু কেতিয়া আহিব সেইটো আমি ক'ব নোৱাৰোঁ আৰু সেই ইনভেষ্টমেণ্টটো অহাৰ লগে লগে ইণ্ডাষ্ট্ৰিটো হোৱাৰ লগে লগে বহুত ডাঙৰ এটা ইণ্ডাষ্ট্ৰি তাত 8,000-ৰ পৰা 12,000 পাৰ্মানেণ্ট এমপ্লয়ী আৰু যিবিলাক কেজুৱেল এমপ্লয়ী লৈ পেলাই প্ৰায় 18,000-15,000 মানুহে তাতে কাম কৰি খাব পাব যিসকলে আজি অপ'জ কৰিছে বহুতে হয়তো কল্পনা কৰিব পৰা নাই যে আমাৰ ল'ৰা ছোৱালীবিলাকে গুজৰাট হাৰিয়ানা বিভিন্ন অঞ্চলত কেৰেলাত যাই পেলাই ছিকিউৰিটি গাৰ্ড হৈ আছে তেখেতসকলৰ বহুত কেতিয়াবা জীৱনটো ইনচিকিউৰ হয় কিন্তু আমাৰ অঞ্চলত যদি একেবাৰতে 8-10 হাজাৰ মানুহ কাম কৰিব পাৰে এই বাহিৰত যোৱা ল'ৰা ছোৱালীবিলাকে ইয়াতে কাম কৰিব পাৰিলেহেঁতেন গতিকে মই অনুৰোধ কৰিছোঁ যে আজি বহুতে কথাটো বুজি পাইছে বহুতে বুজি পোৱা নাই এইটো লৈ পেলাই ৰাজনীতি কৰিব নালাগে কাৰণ সেইটো আমাৰ ভৱিষ্যতৰ লগত লিংক হৈ আছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাটো মই দেখিছোঁ যে তেখেতে যিকোনো ঠাইত এই ইণ্ডাষ্ট্ৰিটো বনাব পাৰে কিন্তু যেহেতু বিভিন্ন ডিষ্ট্ৰিক্টত ইণ্ডাষ্ট্ৰি হ'ল আমাৰ তাত এই ইণ্ডাষ্ট্ৰিটো যিটো প্ৰপ'জেল সেইটো ইয়াত দিয়াৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ মই আশা ৰাখিছোঁ যে আমাৰ বড়োলেণ্ড অঞ্চলতে যিকোনো ঠাইত আমি সেই ইণ্ডাষ্ট্ৰিটো স্থাপন কৰিব পাৰিম সেইটো মই আশা ৰাখিছোঁ আৰু ইয়াত 40টা সমষ্টি খেলিব এনেকৈ কৈছে আপুনি কি ক'ব পিপিএল বা বিপিএফ বিজুৰ কাৰণে প্ৰত্যাহ্বান হ'ব নেকি চাওক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়াৰ যিটো কোকৰাঝাৰ ভিজিট ইয়াৰ ওপৰত মই বহুত বেছি কথা ক'ব নিবিচাৰোঁ এইটো তেখেতৰ প্ৰথম ভিজিট মই নাভাবোঁ যে কংগ্ৰেছৰ কাৰণে আমাৰ কাৰোবাৰ এটা কিবা ক্ষতি হ'ব কাৰণ কংগ্ৰেছৰ সাংগঠনিক যিটো স্থিতি ইয়াত ইমান ভাল নহয় এইটো সকলো জানে তেখেত সকলো জানে আজিৰ পৰা নহয় বহুত বছৰ আগৰ পৰাই এই অঞ্চলটো কংগ্ৰেছে সেই সময়তে চাৰেণ্ডাৰ কৰি গুচি গৈছে আৰু এই সময়ত যেতিয়া বড়োলেণ্ডৰ হত্যা হিংসা হ'ল অশান্তি হ'ল সেই সময়তো দলীয় স্থিতি বা দলীয় কাম কাজ আমি দেখিবলৈ পোৱা নাই গতিকে আজি গৌৰৱ গগৈ ইয়াত অহাৰ লগে লগে গৌৰৱ গগৈ ডাঙৰীয়া অহাৰ লগে লগে আমি কিবা ভয় কৰিব লাগে কিবা প্ৰত্যাহ্বান তেনেকুৱা পৰিৱেশ আৰু বহুত দিন আছে যেতিয়া আহিব তেতিয়া চিন্তা কৰিম এতিয়া বড়োলেণ্ডৰ মানুহে শান্তি পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2020 চনত শান্তি চুক্তি কৰাৰ পিছত বড়োলেণ্ডৰ পৰিৱেশ সম্পূৰ্ণ সলনি হৈ গৈছে আৰু আজিৰ তাৰিখত বড়ো অনাবড়ো তেনেকুৱা জাতি ভেদাভেদ ধৰ্ম ভেদাভেদ বড়োলেণ্ড অঞ্চলত নাই বন্দুক বাৰুদ একো নাই তেনেকুৱা পৰিৱেশৰ বিপক্ষে বড়োলেণ্ডৰ কোনোবা মানুহে চিন্তা কৰিব মই সেইটো কল্পনাও নকৰোঁ তো সেইকাৰণে আমি বড়োলেণ্ড বাসিন্দা হৈ পেলাই আমি বিচাৰিম অনাগত দিনত যোনে ৰাজনীতিক নকৰে কিয় বড়োলেণ্ডৰ শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় আৰু উন্নয়নক লৈ পেলাই ৰাজনীতি কৰে মই সেইটো আগত বিজেপিয়ে শেষ কৰি দিছে এই দুটা সংগঠনৰ এবাৰটো পাৰ্টি আমি শেষ হ'লেহে শেষ কৰিব পাৰিব আমিতো শেষ হোৱা নাই আগতে মানে ধৰি লওক কংগ্ৰেছে এই অঞ্চলটো চাৰেণ্ডাৰ কৰি থৈ গ'ল কি কাৰণত চাৰেণ্ডাৰ কৰি থ'লে তেখেতসকলেহে জানে কিন্তু আজি আমি ইয়াতে জন্ম পাইছোঁ আমি ইয়াতে সংগ্ৰাম কৰিছোঁ আমি ইয়াতে নিৰ্মাণ কৰিব লাগিব সংঘৰ্ষ আৰু নিৰ্মাণ এই নীতি লৈ পেলাই আমি আগুৱাই আহিছোঁ এটা সময়ত বহুত মানুহ মৰি গ'ল জীৱন দিব লগা হ'ল তেজ দিব লগা হ'ল ঘৰ জ্বলি গ'ল বহুতে নিজৰ মানে আত্মহনন হ'ল তাৰপিছত আজি এনেকুৱা এটা পৰিৱেশ আহিছে গতিকে অনাগত দিনত বড়োলেণ্ড অঞ্চলটো শিক্ষা দীক্ষা সামাজিক স্থিতি চব দিশতে আমি আগুৱাই নিয়াৰ কাৰণে আমি ৰাজনীতি কৰিবলৈ আহিছোঁ গতিকে আজিৰ তাৰিখত আমাক যিয়ে যোনে এলিগেশ্যন নিদিয়ে কিয় UPPL হিচাপে আমি বহুত ষ্ট্ৰং হৈ আছোঁ বাকী দলৰ কথা মই নকওঁ মই যিহেতু UPPLত আছোঁ UPPLৰ 3,200টা বুথ কমিটি আছে 40টা আমাৰ যি কয় সমষ্টি কমিটি আছে 445টা প্ৰাইমাৰী কমিটি আছে আৰু খুব সুন্দৰকৈ কাম চলি আছে গতিকে 2025ৰ কাৰণে UPPL এনি টাইম এনি মোমেণ্ট আমি সাজু আছোঁ